করোনাবাড়ী ব্লক NSUৰ কমিটি তৰফৰ পৰা সমগ্ৰ ইছলাম ধৰ্মৰ লোকসকলক পবিত্ৰ ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা জনোৱাৰ লগতে ইছলাম ধৰ্মৰ লোকসকলে যাতে চৰকাৰে দিয়া নীতি নিৰ্দেশনা মানি ঘৰতে ঈদ উল ফিতৰৰ নামাজ আদায় কৰে যেন NSUৰ কমিটিৰ সভাপতি ইনামুল হাছানে এইদৰে কাতৰ আহ্বান জনায় সমগ্ৰ ইছলাম ধৰ্মীয় লোকসকলকে। আসসালামু আলাইকুম, নমস্কাৰ। ইছলাম ধৰ্মাৱলম্বী লোকসকললৈ কৰ্ণাবাৰী ব্লক ভাৰতীয় জাতীয় ছাত্ৰ ইউনিয়ন চমুকৈ Nsui কমিটিৰ তৰফৰ পৰা পবিত্ৰ ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইছলাম ধৰ্মাৱলম্বী লোকসকললৈ বিনম্ৰ আহ্বান। গোটেই বিশ্বত কৰোনা ভাইৰাছৰ কাৰণে আতংকিত হৈ আছে আৰু এই মহামাৰী কৰোনা ভাইৰাছৰ কাৰণে চৰকাৰে যি নীতি নিৰ্দেশনা দিছে সেই নীতি নিৰ্দেশনা মানি চলি ইছলাম ধৰ্মাৱলম্বী লোকসকলে যাতে পবিত্ৰ ঈদ উল ফিতৰৰ নামাজ সকলোৱে নিজৰ নিজৰ ঘৰতেই আদায় কৰে, তাৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। সকলোৱে দোৱা কৰিব, আল্লাহ তাআলাৰ ওপৰত প্ৰাৰ্থনা কৰিব যাতে অতি সোনকালে আমাৰ গোটেই বিশ্বৰ পৰা কৰোনা ভাইৰাছ নাইকিয়া হৈ যায়। তাৰ কাৰণে মহান ওপৰৱালাৰ ওপৰত সকলোৱে প্ৰাৰ্থনা কৰিবলৈ আহ্বান থাকিল। ধন্যবাদ।